পইচাবোৰ এনেকৈ কাগজৰ পইচাবোৰ ইয়াত নিদিব, কাৰণ এই কাগজৰ পইচাবোৰ বহুত অনিষ্ট হৈ যায়। তো আপোনালোকে চাওক, ইয়াত 50 টকীয়া। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো বিচনাৰ পৰা আৰম্ভ কৰিছোঁ আৰু মই যাম এতিয়া গা ধুবলৈ। গা ধুই ক'ত যাম, কিয় যাম, আপোনালোকক সকলোবোৰ জনাই আছোঁ। প্ৰথমতে গাটো ধুই লওঁগৈ, তাৰপিছত আপোনালোকক দেখাম। মানে ব'লক আৰু এতিয়া গাটো ধুই লওঁগৈ, তাৰপিছত গৈ আছোঁ। চিকেন তো প্ৰথমতে কাপোৰযোৰ খুলি লওঁ, তাৰপিছত গাটো ধুই লওঁ। ৰ'দটো দিয়ে আছে আজি পূৰা, চাওক না এইফালে ভালেমান ৰ'দ দিছে আজি বৰ্তমান। এতিয়া প্ৰথমতে গাটো ধুই ল'ব লাগিব। ইফালে চেম্পু টেম্পু এইবিলাক বাই ৰাখি থৈছে পূৰা একদম, মানে কি ক'ব আৰু। এতিয়া কথা হ'ল, মই গা ধুবলৈ আহিছোঁ। এতিয়া টাইম হৈছে আপোনাৰ 3:30, আৰু 3:30 বজাত মই আহিছোঁ গা ধুবলৈ। তো ফাইনেলি ৰেডি হৈ গ'লোঁ। তো আজি যাম ৰেংবেং। তো বলেন মোৰ বন্ধু বলেনে প্ৰত্যেক বছৰে বলবম যোৱা বাবা ভক্তসকলক সৰুকৈ অহাৰ ব্যৱস্থা কৰে। এইবাৰ ময়ো ভাবিলোঁ কি বলেনৰ লগতে ময়ো সৰুকৈ যোগদান দি পেলাই বলবম যোৱা বাবা ভক্তসকললৈ সৰুকৈ অহাৰ ব্যৱস্থা কৰিম। তো বজাৰ পাতি হৈ গ'ল, এইফালে বলেনে বজাৰ পাতি কৰি লৈ আহি আছে। তো গাড়ীত আহি আছে, মই ৰখি আছোঁ, মোক ৰখিব দিছে। তো অলপ বহি লওঁ। তো আহি আছে আৰু যাম এতিয়া আমি ভাল জেগা। আজি বৰষুণো পৰি আছে, তো ভাল জেগাডোখৰ চাই পেলাই আমি বনোৱা সিজোৱা কৰিবগৈ লাগিব। তো সেইকাৰণে অকণ সোনকালে ওলাইছোঁ। তো আপোনালোকে আজি ভিডিঅ'টো চাই যাওক। আৰু মই আগৰ বলবম ভিডিঅ'বিলাক চাইছিলোঁ নাই? যদি চাইছে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰে নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ মৰম পালেহে মই আগুৱাই যাবলৈ চেষ্টা কৰিম, মানে ভাল লাগিব আৰু দিয়কচোন। তো ঠিক আছে, এতিয়া অলপ ৰখি দিওঁ। এইখন হ'ল আমাৰ বৰভেটি তিনিয়ন সমাজৰ গাড়ী। তো আজি যাব বৰদুবীয়া। তো এইফালে চাওক আমাৰ গাড়ীও আহি গ'ল। এতিয়া আমি যাম ৰেংবেং। তো ব'লক। দুখন গাড়ী লৈ আহিছোঁ, এখন আছে পাছফালে আৰু আমি ইয়াত এইফালে আছে বলেন। এইটো মোৰ বন্ধু বলেন। আমি আহি আছোঁ বৰ্তমান তেখেতলি চাৰিআলি টাউন হৈছেহে। তো আহি গ'ল এজাক বহুত ডাঙৰ বৰষুণ। তো ইয়াত পিছৰ চাওক কেনেকৈ ধৰি আহিছোঁ, এখনকে ধৰি আহিবলগীয়া হৈছে। ঠিক আছে, আৰু এখনত বস্তু আনি আছে তলত উপায় নাই আৰু কি কৰিব। বস্তুবিলাক আছে এয়া চাউল, দালি। বৰষুণত থাকি বৰষুণৰ চাউলত থাকি এইখনৰ চিকনখনৰ মাছ আহিছে নহয়। আমি আহি পাই গ'লোহি ৰেংবেং। আৰু মানুহ চাওক কিমান ভিৰ, আজি হাজাৰ হাজাৰ মানুহ, মানে আৰু মানুহ আহিয়ে আছে। এতিয়া এনেকুৱা ভিৰ আৰু ৰাতিলৈ আৰু আছেই। তো এতিয়া আমি প্ৰথমতে আহাৰটো বনাই লওঁ, তাৰপিছতহে মন্দিৰত দৰ্শন কৰিম। তো এতিয়া জেগাটো চাই পেলাই আহাৰটো বনাই লওঁ প্ৰথমতে। সেয়া জেগা পাই গ'লোঁ আৰু এতিয়া বনাম, লাগি যাম। বম ভোলে বম বাবা, তুমি মহাদেৱ বাবা। বম ভোলে বম বাবা, তুমি হরদেব বাবা। বম ভোলে বম বাবা, তুমি জগধারী বাবা। বম ভোলে বম বাবা, জগতের পতি বাবা। হে বাবা তুমি আমার ভোলানাথ, করুণা সাগর বাবা। তুমি আমার ভোলানাথ, জগতর ঈশ্বর বাবা। তুমি আমার ভোলানাথ, নাচে ভোলানাথ হে বাবা। তুমি আমার ভোলানাথ, নাচে ভোলানাথ বাবা। তুমি আমার ভোলানাথ, করুণা সাগর বাবা। তুমি আমার ভোলানাথ, জগতর ঈশ্বর বাবা। তুমি আমার ভোলানাথ, নাচে ভোলানাথ হে বাবা। তুমি আমার ভোলানাথ, নাচে ভোলানাথ।
বতাহে দকুদিকে ত্রিভুবনে আশা যেন মগনে বাবা তুমি কইলাকে নপরে আমার দৃষ্টি হে ভোলানাথ তুমি নিরাকার হে বাবা তুমি আমার ভোলানাথ না সে ভোলানাথ হাতে বাজে ডম্বৰু খাই ভাঙৰ লাৰু জগতৰ প্ৰতিহৰ বাবা তুমি মহাদেৱ হাতে বাজে ডম্বৰু খাই ভাঙৰ লাৰু জগতৰ প্ৰতিহৰ বাবা তুমি মহাদেৱ নাপাই বুজি মহিমা হে ভোলানাথ তুমি নিরাকারে বাবা তুমি আমার ভোলানাথ না সে ভোলানাথ হে বাবা তুমি আমার ভোলানাথ করুণা সাগর বাবা তুমি আমার ভোলানাথ জগতর ঈশ্বর বাবা তুমি আমার ভোলানাথ না সে ভোলানাথ হে বাবা তুমি আমার ভোলানাথ না সে ভোলানাথ হে বাবা তুমি আমার আৰু মই এতিয়া গাটো তিয়াই ল'লোঁ তো বাবা মন্দিৰৰ ভিতৰত যাম তো বাবা আশীৰ্বাদ ল'ম মোৰ পৰিয়ালৰ লগতে আপোনালোক সকলোকে যাতে বাবাই ভালে ভালে ৰাখে মংগলে ৰাখে তো আৰু এটা আপোনালোকক কথা জনাবলৈ বিচাৰিছোঁ মই যে ইয়াত বাবাৰ ভক্তসকল যোনবোৰ আহে তো ইয়াতে আপোনালোকে পইচাবোৰ এনেকৈ কাগজৰ পইচাবোৰ ইয়াত নিদিব কাৰণ এই কাগজৰ পইচাবোৰ বহুত অনিষ্ট হৈ যায় তো আপোনালোকে চাওক ইয়াত 50 টকীয়া 100 টকীয়া 10 টকীয়া সকলোবোৰ দি দিয়ে কিন্তু কইন্সবোৰ দিয়ক ইয়াত বাহিৰত দান পাত্ৰ আছে আপোনালোকে এনেকৈ 10 টকীয়া 20 টকীয়া 50 টকীয়া আপোনালোকে দান পাত্ৰত দিব কাৰণ এই পইচাটো আপোনালোকে কমিটিয়ে মন্দিৰটোৰ কাৰণে কিবা এটা কমচে কম কৰিব পাৰিব কিন্তু ইয়াত দিয়াৰ লগে লগে আপোনাৰ পইচাটো এনেই গ'ল আপুনি চাওক না কেনেকৈ পইচাটো ভিজি যায় ইয়াতো পইচাটো ভাল নহয় আৰু সেইকাৰণে কৈছোঁ তে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আমি দুইটাই যিহেতু চশমা ল'লোঁ তো কেনেকুৱা লাগিছে ক'বচোন জনাব কেনেকুৱা লাগিছে ভাল লাগিছেনে অঁ এতিয়া গৈ থাকোঁ ব'লা মানুহ চাওক আজি কিমান মানুহ লাখ লাখ মানুহ বম ভোলে বম বাবা তুমি মহাদেব বাবা বম ভোলে বম বাবা তুমি হরদেব বাবা বম ভোলে বম বাবা তুমি জগধারী বাবা বম